এইমাত্ৰ আহি পৰিছে এক অতি গুৰুত্বপূৰ্ণ খবৰ যিয়ে ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব। আজি 25 ছেপ্টেম্বৰ 2025 তাৰিখ। অৰুণোদয় আঁচনিৰ ধন বেংক একাউণ্টত জমা নোহোৱাৰ ফলত বহু হিতাধিকাৰীৰ মাজত যি উদ্বেগৰ সৃষ্টি হৈছিল, সেই সন্দৰ্ভত এক নতুন সূচী ঘোষণা কৰা হৈছে। আজি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলগীয়া আছিল যদিও হিতাধিকাৰীসকলে একাউণ্টত ধন লাভ নকৰিলে। এই পলমৰ আঁতৰত কাৰিকৰী আৰু প্ৰশাসনিক কাৰণত থকা বুলিও বিত্তীয় বিভাগে জনাইছে। অৱশ্যে এক নতুন সূচী প্ৰস্তুত কৰা হৈছে, য'ত অহা কেইদিনমানৰ ভিতৰত এই ধন হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব বুলি নিশ্চিত কৰা হৈছে। অৰুণোদয় আঁচনি হৈছে অসম চৰকাৰৰ এক অতি গুৰুত্বপূৰ্ণ জনমুখী আঁচনি, যাৰ জৰিয়তে ৰাজ্যৰ প্ৰায় 47 লাখ দৰিদ্ৰ পৰিয়ালৰ মহিলাক প্ৰতি মাহে 1250 টকা বিত্তীয় সাহায্য প্ৰদান কৰা হয়। আৰু এতিয়া যদি পইচা সোমাই 1500 টকাকৈ সোমাব, 250 টকা গেছৰ বাবে সোমাব। এই ধনৰ ওপৰত বহু পৰিয়ালৰ দৈনন্দিন খৰচ নিৰ্ভৰ কৰে। গতিকে ধন লাভ কৰা নোহোৱা পলমে হিতাধিকাৰীসকলৰ মাজত স্বাভাৱিকতে হতাশাৰ সৃষ্টি কৰিছে। পলমৰ কাৰণ বিত্ত বিভাগৰ সূত্ৰ অনুসৰি এই পলমৰ মূল কাৰণ হৈছে অৰুণোদয় 3.0 নতুন হিতাধিকাৰীসকলৰ তথ্য আপডেট কৰা আৰু বেংক একাউণ্টৰ ভেৰিফিকেশ্যনত প্ৰক্ৰিয়া। যিহেতু এইবাৰ 20 লাখতকৈও অধিক নতুন পৰিয়াল এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে, সেই ডেটাবেজৰ ডিজিটাইজেশ্যন প্ৰক্ৰিয়াত কিছু সময় লাগিছে। তদুপৰি বেংকৰ সৈতে আধাৰ কাৰ্ডৰ সংযোগ আৰু অন্যান্য কাৰিকৰী স্ক্ৰুটিসমূহ পৰীক্ষণ কৰাৰ বাবেও সময় লগা বুলি জানিব পৰা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্ততে এই পলমৰ ফলত সৃষ্টি হোৱা অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে। বহু হিতাধিকাৰীয়ে বেংক একাউণ্ট আৰু স্থানীয় প্ৰশাসনৰ কাৰ্যালয়ত ধন জমা নোহোৱাৰ কাৰণে সুধিবলৈ বিল কৰিছে। কিছুমান সংগঠনে এই সন্দৰ্ভত চৰকাৰৰ স্বচ্ছতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে দাবী কৰিছে যে এনে গুৰুত্বপূৰ্ণ আঁচনিৰ ক্ষেত্ৰত আগতীয়াকৈ জনসাধাৰণক অৱগত কৰা উচিত। এই সন্দৰ্ভত অসম চৰকাৰৰ বিত্ত বিভাগে এক বিবৃতি জাৰি কৰিছে। বিভাগৰ ফালৰ পৰা জনোৱা হয় যে হিতাধিকাৰীসকল চিন্তিত হোৱাৰ কাৰণ নাই। ধন বিতৰণৰ নতুন সূচী সাজু কৰা হৈছে। অহা কেইদিনমানৰ ভিতৰতে পৰ্যাপ্ত হিতাধিকাৰীৰ একাউণ্টত ধন জমা হ'ব। লগতে সকলো হিতাধিকাৰীক তেওঁলোক বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে সংযোগ হৈ আছে নে নাই সেয়া পুনৰ পৰীক্ষণ কৰিবলৈ আহ্বান জনোৱা হৈছে, যাতে ভৱিষ্যতে এনে কোনো সমস্যাৰ সৃষ্টি নহয়। সামগ্ৰিকভাৱে অৰুণোদয় আঁচনিৰ ধন জমা হোৱাত পলম হোৱা খবৰেও যদি কিছু উদ্বেগৰ সৃষ্টি কৰিছে, নতুন সূচী ঘোষণা হোৱাৰ পিছত সেই উদ্বেগ কিছু খাম কাটিছে। আশা কৰা হৈছে যে চৰকাৰে দিয়া নতুন সময়সূচী অনুসৰি সকলো হিতাধিকাৰীয়ে তেওঁলোকৰ প্ৰাপ্ত ধন সময়তে লাভ কৰিব। এই সন্দৰ্ভত আমি আগন্তুক দিনবোৰত অধিক খবৰ লৈ আহি থাকিম। এই আছিল আজিৰ বিশেষ বাতৰি। অধিক তথ্যৰ বাবে চাই থাকক Assam24live। ধন্যবাদ।